নমস্কাৰ, মই চান্দন দাস। আজি পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজি মই এজন বিশেষ ব্যক্তি ঘৰলৈ আহিছোঁ আৰু ব্যক্তিজনৰ লগত আপোনালোকক চিনাকি কৰাই দিম। আৰু কিহৰ কাৰণে আপোনালোকৰ লগত চিনাকি কৰাই দিম সেইটো মই পিছত ক'ম। তেখেতে সকলো কথা ক'ব, কিন্তু তাৰ আগতে আপোনালোকক মই কেইটামান বস্তু দেখাইছোঁ। এটা তুলসী ঔষধ দেখাইছোঁ আৰু লগতে আপোনালোকক এটা জেল দেখাইছোঁ চুলিত লগাব পৰা, আৰু লগতে এটা এল'ভেৰা এটা ঔষধ দেখাইছোঁ। এইটো গোটেইখিনি এল'ভেৰাৰ লগতে প্ৰডাক্ট হয়, আৰু লগতে যিটো তুলসী হয় এইটো তুলসীৰ হয়, এল'ভেৰাৰ নহয়। গতিকে সেই ঔষধখিনি মই বৰ্তমান প্ৰায় এমাহ ধৰি তেখেতৰ পৰা লৈ পেলাই ইউজ কৰি আছোঁ, আৰু মই বহুতখিনি ঔষধটো ইউজ কৰি পেলাই সুফল পাইছোঁ। গতিকে আপোনালোকেও ইউজ কৰিব পাৰিব ঔষধটো। কিন্তু এই ঔষধখিনি ইউজ কৰাৰ ফলত কি হ'ব পাৰে বা কেনেকৈ আপোনাৰ দেহত সহায় কৰিব পাৰে, এই সকলোখিনি বা ঔষধটো ক'ৰ পৰা কিনিব পাৰিব, কেনেদৰে পাব, গতিকে গোটেইখিনি আপোনালোকে জানিব পাৰিব। তেখেতৰ পৰা আমি সুধিম, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে বুজি পাব যে ঔষধটোৰ পৰা কেনেকৈ সুফল পাব পাৰি। প্ৰথমে আমি তেখেতৰ লগত চিনাকি হৈ লওঁ, তাৰপিছত আমি এই প্ৰডাক্টটোৰ বিষয়ে জানিম। আপোনাৰ নামটো ক'ব প্ৰথম। নমস্কাৰ, মোৰ নাম প্ৰসন্ন নাথ। মোৰ ঘৰ তেজপুৰ বেচেৰিয়া, শোণিতপুৰ ডিষ্ট্ৰিক্ট তেজপুৰ। মই আইডিয়েল এল'ভেৰাৰ এই কোৰ্চটো কৰিছিলোঁ। কৰাৰ পিছত মোৰ চুগাৰ, প্ৰেছাৰ, গেছ আৰু মোৰ মিছেছৰ আপোনাৰ পাইলছৰ সমস্যাটো আছিলে, ভৰি বিষৰ সমস্যা, বাওঁ ভৰিটো খুব বিষ হৈছিলে। তাৰপিছত আপোনাৰ প্ৰেছাৰটো হৈছিলে, তেওঁ মেডিচিনটো খাই ভাল পালে। একচুৱেলি মেডিচিন নহয়, এইটো এটা আপোনাৰ এল'ভেৰাৰ প্ৰডাক্ট। এইটো জুচ হয়, এইটো সকলো মানুহে ইউজ কৰিব পাৰে। আৰু এই প্ৰডাক্টটো খোৱাৰ পিছৰ পৰা মোৰ মিছেছেও ভাল পালে, ময়ো ভাল পালোঁ, আৰু আপোনালোকেও খাব পাৰে। চুগাৰ, প্ৰেছাৰ, পাইলছ, পেৰালাইচিছ, তোমাৰ স্কিনৰ সমস্যা, পিম্পলছৰ সমস্যা, তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা কিছুমান ভাল হয়। ধৰি লওক জইণ্ট পেইন বা তাৰপিছত বেক পেইন, এনেকুৱা আদি ইত্যাদি বেমাৰ ভাল হয়, আৰু বহুত মানুহে ভাল পাইছে। আৰু ঠিক তেনেকৈ ধৰণে এনেকুৱা এটা আমাৰ জেল আছে, এইটো আপোনাৰ আইডিয়েল এল'ভেৰাৰে হয়, এল'ভেৰাৰ প্ৰডাক্ট, ৰ'জ দি বনাইছে। এইটো খুব এটা ভাল প্ৰডাক্ট। আপোনাৰ যিটো আমাৰ সচৰাচৰ মানুহে জেল সানে, সেই জেলৰ কামটো এই জেলটোৱে কৰে, আৰু চুলি সৰা বন্ধ কৰিব, পকা চুলি বন্ধ কৰিব, ইত্যাদি বন্ধ কৰে। কিন্তু মই ইউজ কৰা নাই, মোক এইটো কোম্পানীয়ে এতিয়া প্ৰথম দিছে ইউজ কৰিবলৈ, মই ইউজ কৰিম। তাৰপিছত আপোনাৰ এই তুলসী দিছে। এই তুলসীটো আপোনাৰ কেঞ্চাৰ, গেছ, প্ৰেছাৰ, তাৰপিছত আপোনাৰ এইটো কি বুলি ক'ম, এইটো আপোনাৰ ছেক্সুৱেল ডিজিজ যিটো এইবিলাক সমস্যা আদি কৰি ভাল কৰে। খুব ভাল ৰিজাল্ট। আৰু বিশেষকৈ এল'ভেৰাৰ আপোনালোকে নাম বহুত জেগাত শুনিছে চাগৈ, বহুত এল'ভেৰা আছে, কিন্তু এই এল'ভেৰাৰ মাজত সেইটো এল'ভেৰা আৰু এইটো এল'ভেৰাৰ মাজত বহুতখিনি পাৰ্থক্য আছে। এই প্ৰডাক্টটোৰ দাম আপোনাৰ আপোনাৰ 800কৈ পৰে। আপোনাৰ ফাৰ্ষ্ট 1 মান্থৰ কোৰ্চ কৰিলে আপোনাৰ 1850 টকা পৰে। এই প্ৰডাক্ট দুটা এল'ভেৰা, দুটা এল'ভেৰা, এই তুলসীটো আমি লগত দিওঁ। 1 মান্থ কোৰ্চ কৰাৰ পিছত আপুনি 15 দিনৰ পৰা এটা খুব ভাল ৰিজাল্ট পাব। আৰু আপোনালোকেও খাই চাওক, কেনেকুৱা পায় মোক জনাব। মোৰ নম্বৰ তলত ডেছক্ৰিপশ্যনত দিয়া থাকিব। এইটো কেনেকৈ ইউজ কৰিব পাৰি, এল'ভেৰা যিটো জেল আছে এইটো কেনেকৈ খাব লাগে, বা যিটো তুলসী আছে এইটো কেনেকৈ ইউজ কৰিব পাৰি, সেইখিনি অকণ কৈ দিব। আচ্ছা, এই এল'ভেৰা প্ৰডাক্টটো আপোনাৰ কি হয়, ইয়াত খুব ফাইবাৰ আছে। এল'ভেৰাটো আপুনি এনেকৈ খুব জোকাৰিব লাগিব। খুব জোকাৰি যেতিয়া বস্তুখিনি পনীয়া নিচিনা হৈ যাব, পনীয়া হোৱাৰ পিছত এইটো যিটো ডাব্বা আছে, এই ডাব্বাটোত আপোনাৰ 30 ml দিব লাগিব। 30 ml দি ইয়াত কুহুমীয়া গৰম পানী 1 কাপ দি আপুনি ৰাতিপুৱা খালী পেটত খাব লাগিব, আৰু 1 ঘণ্টাৰ কাৰণে একো খাব নহ'ব। ঠিক তেনেধৰণে ৰাতি ভাত খোৱাৰ 1 ঘণ্টা বা আধা ঘণ্টা আগত ইউজ কৰিব লাগিব, ছেম প্ৰচেছত।
আপোনাৰ ধৰি লওক গৰম পানী কুহুমীয়া গৰম পানী 1 কাপ আৰু ইয়াৰ 30 ml। ঠিক তেনেকৈ ধৰণে আপুনি বাচ্চাকো খুৱাব পাৰে। বাচ্চাৰ আপোনাৰ কি হয় ব্ৰেইন ডেভেলপমেণ্ট হয়। বাচ্চাক খুৱাবলগীয়া হ'লে ইয়াৰ 15 ml দিব লাগিব। 15 ml দি পেলাই ইয়াত লিখা আছে 15 ml। ইয়াত 15 ml দি পেলাই ইয়াৰ পৰা 15 ml ইয়াৰ পৰা দিলে দি 2 কাপ মানে কুহুমীয়া গৰম পানী বা 3 কাপ দিলেও কথা নাই বাচ্চাৰ কাৰণে। তেনেকৈ খোৱালে ব্ৰেইন ডেভেলপমেণ্ট হ'ব বাচ্চাৰ। আৰু ঠিক তেনেকৈ তুলসীটো আপুনি 3 টোপ বা 4 টোপ বাচ্চাক কুহুমীয়া গৰম পানীতে হওক বা কিবা খানা খাইছে ধৰি লওক জলপান কিবা কিবি বাচ্চাক খুৱাবলৈ হ'লে বাচ্চাক সচৰাচৰ খাবলৈ অকণমান অসুবিধা পায়। বাচ্চাক তেনেকৈ 2-3 টোপ দি পেলাই খুৱাব পাৰে। খোৱালে সিহঁতৰ মানে ভাল মানে জ্বৰ চৰ্দি পানী লগা এইবিলাক খুব সোনকালে নহয়, ভাল ৰিজাল্ট পায়। ঠিক তেনেকুৱা ধৰণে খাব পাৰি। খোৱাৰ পিছত 15 দিনৰ পৰাই ৰিজাল্টবিলাক পাই যাব। আৰু কোনো ছাইড এফেক্ট নাই, হাৰ্বেল প্ৰডাক্টছ হয়। তেজপুৰত একচুৱেলি মই ফাৰ্ষ্ট এইটো লঞ্চ কৰাইছোঁ। আৰু মই লঞ্চ কৰাইছোঁ এইবাবেই কাৰণ যিহেতুকে মই আৰু মোৰ মিছেছে খাই ভাল পালোঁ। মোৰ চুগাৰ প্ৰেছাৰবিলাক মোৰ ধুনীয়া এটা মানে নৰ্মেল হৈ গ'ল। তথাপিও মই ইউজ কৰি আছোঁ। মানে ভাল পাই পেলাই মই চিন্তা কৰিলোঁ কেনেকৈ মই যেনেকৈ ভাল পাইছোঁ তেনেকৈ 10জন মানুহ আৰু কেনেকৈ উপকৃত হয় সেই কথা চিন্তা কৰি পেলাই মই মোৰ গুৱাহাটীৰ পৰা যেতিয়া মই প্ৰডাক্টটো মানে অনলাইন মগাইছিলোঁ তেতিয়া তেওঁলোকৰ লগত মই যোগাযোগ কৰিলোঁ যে ছাৰ এই প্ৰডাক্টটো মই ইউজ কৰি যে ইমান ভাল পালোঁ। তেজপুৰততো তেনেকুৱা বহুত মানুহৰ তেনেকুৱা অসুবিধা আছে, মোৰ বন্ধুবৰ্গও আছে। এইটো কেনেধৰণে মই আপোনাৰ প্ৰডাক্টটো ইয়াত লৈ পেলাই মই 10জন মানুহক মানে উপকৃত কৰাব পাৰোঁ। তেতিয়া তেখেতে ক'লে ঠিক আছে তেনে তোমালোকে এটা কাম কৰা, প্ৰডাক্টটো তোমালোকে মোক অৰ্ডাৰ কৰিবা, মই তেনেকৈ পঠাই দিম। মই এতিয়া আজি অৰ্ডাৰ ল'লোঁ। তেনেকৈ অৰ্ডাৰ লৈ এতিয়া মই বহুত মানুহক দিছোঁ, বহুত মানুহ উপকৃত হৈছে। মই কিছুমান বস্তু ফেচবুকৰ হেৰিত দি থৈ দিয়া আছে, মোৰ মানে ফেচবুক প্ৰফাইলত কিছুমান দিয়া আছে, সেইবিলাক সকলোৱে চাব পাৰিব। আৰু কি ক'ম বুলি ক'ম এতিয়া আপোনাৰ এইটো একচুৱেলি আৰু এটা কাম কৰে, ব্লাড চুগাৰটো একদম মনিটৰিং কৰে। আৰু এল'ভেৰাৰ 325টা প্ৰজাতি আছে। সেই 325টা প্ৰজাতিৰ ভিতৰত 4টা প্ৰজাতি আপোনাৰ এই এল'ভেৰাটোত ইউজ কৰিছে। এই এল'ভেৰাটো আপোনাৰ আচল অৰিজিন নামটো হ'ল এই বাৰ্বাডেন্সিছ মিলাৰ। এই বাৰ্বাডেন্সিছ মিলাৰৰ পৰা এই প্ৰডাক্টটো মানে বনাইছে। এল'ভেৰাৰ আচল নামটো হ'ল বাৰ্বাডেন্সিছ মিলাৰ। আৰু আমি সচৰাচৰ যিটো আমি ঘৰত ৰুই পেলাই মানে এল'ভেৰাটো বহুত ৰুইছোঁ আমি ঘৰত, কেইবাটাও প্ৰজাতি আমাৰ ইয়াত ধৰিছে, আমাৰ তেজপুৰখনতে হওক তেজপুৰখনতে হওক বা যিবিলাক মানে ওচৰ চুবুৰীয়া অঞ্চলবিলাকতে হওক ক'ৰবাৰ তেনেকুৱা আপোনাৰ এই বনৰীয়া যিবিলাক এল'ভেৰা আমি সেই সচৰাচৰ সেইবোৰহে ৰুই আছোঁ। অৰিজিন প্ৰডাক্টটো হ'ল এই প্ৰডাক্টটো য'ত বাৰ্বাডেন্সিছ মিলাৰে এই প্ৰডাক্টটো বনাইছে। আৰু ইয়াৰ ফুলৰ গঠনটো বেলেগ, গছৰ গঠনটো বেলেগ। সেই 4টা প্ৰজাতিৰ পৰা ইয়াক বনাই আপোনাৰ মানে ৰাইজক খুৱাইছে আৰু খুৱাই বহুত মানুহে উপকৃত পাইছে। ঠিক যেনেকৈ মই উপকৃত পাইছোঁ, মোৰ মিছেছে উপকৃত পাইছে। আৰু মই আজি অলপতে আপোনাৰ ঢেকীয়াজুলি ডুমডুমাৰ তেখেতৰ নাম আছিলে আপোনাৰ লংকি দাস বুলি কয়। তেখেত দুখন ছ'চাইটিৰ তেওঁ সম্পাদক আছিলে। তেওঁ খাইছিলে, তেওঁ পেৰালাইচিছ হৈ মানে আপোনাৰ 2বাৰ ষ্ট্ৰক মাৰি পেৰালাইচিছ হৈছিলে। তেখেতে ভাল পালে, আজি গাড়ী ঘোঁৰা চলাই ঘূৰি ফুৰিছে। ঠিক তেনেকৈ মোৰ ৰিলেশ্যনবিলাককো দিছোঁ, মই ভাল পাই পেলাই মানে তহঁতেও খাইছাচোন কেনেকুৱা লাগে। সিহঁতেও ভাল ৰিজাল্ট দিছে। ভাল ৰিজাল্ট দিয়াৰ কাৰণে মোৰো ভাল লাগিছে। গতিকে আপোনালোকে গম পালে যে ঔষধটো খালে কি হয়। মই নিজেও ইউজ কৰিছোঁ, প্ৰায় 1 মাহ হৈছে মই খোৱা আৰু বহুতখিনি সুফল পাইছোঁ। আৰু বৰ্তমান মই এতিয়া এইটো যিটো এল'ভেৰা জেলটো আছে এইটোও মই ইউজ লৈছোঁ নতুনকৈ। গতিকে যিখিনি জানিবলগীয়া কথা তেওঁৰ পৰা গম পাইছে। আৰু যদি আপোনালোকে আৰু জানিব বিচাৰে বা তেখেতৰ লগত কণ্টেক্ট কৰিব বিচাৰে বা ল'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত তেখেতৰ ফোন নাম্বাৰটো দিয়া হৈছে, আপোনালোকে কল কৰিব পাৰে। আৰু মোৰ নাম্বাৰটোৰ লগতে দি দিম, মোকো ফোন কৰিব পাৰে বা মেছেজ কৰিব পাৰে, কমেণ্ট কৰিব পাৰে। গতিকে ইমানখিনি আপোনালোকে এবাৰ লওক, ইউজ কৰক আৰু তাৰপিছত তাৰ ৰিজাল্টটো চাওক। গতিকে ভিডিঅ'টো ইমানেই আছিলে আৰু ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আৰু যদি ভাল পালে ভিডিঅ'টোতে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।